প্ৰথমে মই পেন্সিলেৰে এডাল পুৰণ চিন আঁকি লৈছোঁ তাৰপিছত পুৰণ চিনৰ এডাল আঁচৰ এটা মূৰৰ পৰা বেজিটো উলিয়াই আনটো মূৰেদি মই বেজিটো তললৈ লৈ যাম প্ৰথম আঁচডাল চিলাই লোৱাৰ দৰে মই এতিয়া দ্বিতীয় আঁচডালকো একেদৰে চিলাম বেজিটো এটা মূৰৰ পৰা উলিয়াই আঁচডালৰ ইটো মূৰেদি বেজিটো আকৌ তললৈ লৈ যাম এতিয়া দুডাল আঁচৰ মাজৰ অংশখিনিৰ পৰা বেজিটো উলিয়াই আনিব বাহিৰলৈ তাৰপিছত আকৌ তললৈ লৈ যাব ইটো মূৰৰ পৰা ঠিক তেনেদৰে মই আৰু এবাৰ তেনেকৈ কৰিম বেজিটো ওপৰলৈ উলিয়াই আনিব আৰু ইটো সাইডেদি আপুনি তললৈ বেজিটো লৈ যাব তাৰ পিছত আপুনি যিকোনো এডাল আঁচৰ একেবাৰে মাজৰ অংশখিনিৰ এটা ফালৰ পৰা বেজিটো উলিয়াই আনি আঁচডালৰ ইটো ফালেদি বেজিটো আকৌ তললৈ সোমাই লৈ যাব লাগিব মানে এটা গাঁঠি নিচিনাকৈ লগাই ল'ব লাগে হা তাৰ পিছত তেনেকৈ মই প্ৰতিডাল আঁচকে মাজৰ অংশখিনিত গাঁঠিটো চিলাই ল'ম এতিয়া মই অন্তিমডাল আঁচৰো গাঁঠিটো ধুনীয়াকৈ চিলাই ল'ম তাৰ পিছত আপুনি গাঁঠিটোৰ এটা ফালৰ পৰা বেজিটো বাহিৰলৈ উলিয়াই আনিব লাগিব একদম সাইডৰ পৰা গাঁঠিটো সাইডৰ পৰা যেনেকৈ মই ভিডিঅ'টোত দেখুৱাইছোঁ ঠিক তেনেদৰে বেজিটো উলিয়াই আনিব তাৰ পিছত বেজিটো আপুনি আঁচডালৰ তলেদি পাৰ কৰিব লাগিব মনত ৰাখিব যে বেজিটো আপুনি সদায় উভতাই ল'ব পাৰ কৰাওঁতে এতিয়া আকৌ বেজিটো আপুনি পাৰ কৰাব লাগিব আঁচডালৰ তলেদি বেজিটো উভতাই লৈ পিনে তেনেকৈ আপুনি ৩-৪ বাৰ মান কৰিব লাগিব আৰু ৩-৪ বাৰ মান কৰাৰ পিছত আপুনি দেখিব যে এই আঁচডালৰ ওপৰত ধুনীয়াকৈ এটা পাহি ফুলি উঠিছে যেতিয়া আপোনাৰ পাহিৰ সাইজৰটোৰ পৰা সন্তুষ্ট হ'ব তেতিয়া আপুনি বেজিটো তললৈ লৈ যাব আৰু ধুনীয়াকৈ এটা গাঁঠি দি দিব তাৰপিছত মই এতিয়া দ্বিতীয়টো পাহিও তেনেকৈ চিলাম এনেকৈ কৰি পিনে মই গোটেইকেইটা ফুলৰ পাহি চিলাই ল'ম আৰু এটা কথা ইয়াতে কৈ থৈছোঁ মানে কি এই পাহিটো কিমান ডাঙৰকৈ চিলাব লাগে কেইবাৰ বেজিটো পাৰ কৰিব লাগে আঁচডাল তলেদি সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে এই ফুলটো আপুনি এটা গোটা ফুল হিচাপেও এপাহিকৈ এনেকৈও চিলাব পাৰে মই যেনেকৈ দেখুৱাইছোঁ নহ'লে আপুনি লতা হিচাপেও চিলাব পাৰে দুই ধৰণে চিলাব পাৰে চাদৰৰ পাৰি হ'লে আপুনি লতা দৰে চিলালে ভাল লাগিব বা মাজত যদি আপুনি চিলাই এই ফুলৰ চিলাইটো তেন্তে আপুনি এটা এটাকৈ এনেকৈ গোটাকৈ দিলে ভাল লাগিব মই এতিয়া দেখুৱাম কেনেকৈ আপুনি লতা দৰে চিলাব পাৰে চাদৰৰ পাৰিতে হওক বা মেখেলাৰ পাতলিত কেনেকৈ চিলাব পাৰে এতিয়া মোৰ এই অন্তিমটো পাহিও চিলাই হৈ যাব তাৰপিছত মোৰ এই ফুল পাহি সম্পূৰ্ণ হ'ব তাৰপিছত মই কেনেকৈ লতাটো আপুনি চিলাব পাৰে সেয়াকৈ দেখুৱাম মানে কি হয় লতাটো চিলাবলৈ বহুত সহজে হয় যিকোনো এডাল আঁচৰ পৰা আপুনি আৰম্ভ কৰিব লাগিব লতা হিচাপে চিলাবলৈ হ'লে তাৰ মই দেখাইছোঁ যেনেকৈ ভিডিঅ'টো ঠিক তেনেদৰে মানে তাৰ পৰা মই আৰম্ভ কৰি অলপ আগলৈ চিলালোঁ তেনেকৈ মই গোটেইকেইডাল আঁচ চিলাই ল'ম তাৰপিছত ধুনীয়াকৈ এটা আগৰ দৰেই ফুল চিলাই ল'ম চাওক এনেদৰে আপুনি চিলাই গৈ থাকিলে আপোনাৰ লতালৈ পৰিণত হৈ যাব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে এটা লাইক নিশ্চয় দিব নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নেক্সট ভিডিঅ'ত